নমস্কাৰ সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। জগজিৎসি চেনেলৰ তৰফৰ পৰা মাটি পৰ্বতৰ যুৱকসকলে হলিউডৰ চিনেমাৰ দৰে এখন টাইটানিক আৱিষ্কাৰ কৰি ইয়াতে অসমীয়া যুৱকৰ শক্তি দেখুৱাইছে যে অসমীয়াও এই বিশ্বত জিলিকাব পৰা কাম কৰিব পাৰে। প্ৰতি অসমৰ তেজে তেজে যে এই শক্তি আছে তাকেই প্ৰমাণ কৰি শুৱালকুছিৰ যুৱকসকলে অত্যাধুনিক এই এখন সুন্দৰ টাইটানিক জাহাজ আৱিষ্কাৰ কৰি অসমৰ ভিতৰতে অন্যতম ভেলাঘৰ ৰূপে চিহ্নিত কৰিছে। মোৰ লগত দুজন বিদেশী পৰ্যটক সুদূৰ আমেৰিকাৰ পৰা শুৱালকুছিত উপস্থিত হৈছে। তেওঁলোকে শুৱালকুছিখনো চাইছে, শুৱালকুছি ইমান সুন্দৰ ঠাই, আৰু লগতে তেওঁলোকে এই ভেলাঘৰটিত আহি তেওঁলোকে খুব আনন্দ উপভোগ কৰিছে। ইহঁতে অসমৰ সংস্কৃতিক আৰু অসমৰ কালচাৰৰ লগত মিলি আমাৰ শুৱালকুছিত উপস্থিত হৈ বহুত ভাল লাগিছে। গতিকে এই এজন আমাৰ মেদনা আৰু এইজন হৈছে চেদনা। আমাৰ মেদনাক সম্বৰ্ধনা জনাব আমাৰ নীলে এখনি ফুলাম গামোচাৰে, আৰু আমাৰ চেতনাক ফুলেৰ গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ জ্যোতিয়ে। বহুত দূৰৰ পৰা ৭ সাগৰ ১৩ নদী পাৰ হৈ অতিক্ৰম কৰি আহি আমাৰ অসমৰ এই কালচাৰক বিশ্বত জিলিকাই তুলিবৰ কাৰণে সুদূৰ আমেৰিকাৰ পৰা আহি আমাৰ অসমৰ এই সুন্দৰ জিপেল মাটিত ভৰি দিছে। গতিকে আমাৰ অসমৰ ৰাইজৰ লগত অলপ কথা বতৰা পাতিব। আহক চিনাকি কৰি very good location. Very nice. I love my son. Understand? কেনেকুৱা লাগিল অসমলৈ আহি আপোনালোকৰ? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আসাম ইজ ভেৰি বিউটিফুল প্লেচ। বহুত মানুহবিলাকো বহুত ভাল, আৰু বিহু নাচি আমি বহুত ভাল পাওঁ। বিহুটো আমাৰ বহুত ভাল লাগিছে ইয়াৰ, আৰু অসমখন বহুত ভাল জেগা, বহুত ভাল ঠাই। আমি অসমীয়া শিকিছোঁ, বেছি শিকা নাই, কৰোণাৰ সময়ৰ কাৰণে আমি শিকিবৰ কাৰণে অলপ টান পাইছোঁ। বাট ইটছ ছ' ভেৰি ভেৰি বিউটিফুল place. I know that, and this is Titanic. So beautiful this is. Look at this. So beautiful. Oh, yeah. The Bihu is Very good. And this is so beautiful, nice place. You understand? Who is this? Wow. মেখেলা চাদৰ Oh yeah, Mekla. চাদৰ I know this. অসমীয়া ভাষাক বিশ্বত জিলিকাই তুলিবৰ কাৰণে অসমীয়া ভাষাও শিকিছে। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিত নাম লগাবৰ তেওঁলোকে বহুত চেষ্টা কৰি আছে। আমাৰ ইয়াত থকা সকলো গণ্যমান্য ব্যক্তি ল'ৰা ছোৱালীক অলপ কৰ্মমোদন কৰিব। Yeah. বিহু নাচিব। Yeah. মেদনা Yes. ঠেকি What Turkey? ঠেকি পিঠা খুনিং লাৰু খুনিং। Oh yeah, Puka. Laru. অসমীয়া সমাজৰ লগত অসমীয়া ভাষাৰ প্ৰতি প্ৰাণ আছে। সেইকাৰণে অসমীয়া ভাষাক বিশ্বত জিলিকাবৰ কাৰণেই এই আমাৰ পৰ্যটকে আহি অসমীয়া ভাষা যি বিশ্বৰ এটা সুন্দৰ ভাষা হয় তাকেই নিদৰ্শন দেখুৱাইছে। আমি অসমীয়া হৈ আমি অসমীয়া ভাষাক কিয় জীয়াই ৰাখিব নোৱাৰোঁ? যদি বাহিৰা পৰ্যটকে অসমীয়া ভাষাক জীয়াই ৰাখিব পাৰে আমিও নিশ্চয় পাৰিম। অসমীয়াৰ হাততো বল আছে। এনেকৈ এখন সুন্দৰ যদি তৈয়াৰ কৰিব পাৰে টাইটানিক, নিশ্চয় সকলো বস্তু আমাৰ তৈয়াৰ কৰিব পৰা উপযুক্ত শক্তি আছে। আমি এটি বিহুগীত গাম এতিয়া, আৰু আমাৰ চেনেহৰ ভোগালী বিহু।
আমি যি পিঠা লাড়ু যিবোৰ আমি তৈয়াৰ কৰোঁ তাৰে মূল যন্ত্ৰটো হৈছে ঢেঁকী। ঢেঁকী আপোনালোকে নিশ্চয় জানে, অসমীয়া জাতিৰ স্বাভিমান। যি সময়ত অত্যাধুনিক যন্ত্ৰ পাতি ওলোৱা নাছিল সেই সময়তে অসমীয়াৰ ঢেঁকীৰ প্ৰচলনেৰে ধান মাহ সৰিয়হৰ পৰা আদি কৰি তাত খুন্দি ফেলে বহুতো বস্তু তৈয়াৰ কৰি জীৱন নিৰ্বাহ কৰিছিল। ঢেঁকী অবিহনে অসমীয়াৰ জীৱন কেতিয়াও নচলিল হয়। ঢেঁকী হৈছে আমাৰ প্ৰাণকেন্দ্ৰ। গতিকে মই আমাৰ এইফালে বাইদেউ সুধিব খুজিছোঁ যে ঢেঁকী প্ৰথমতে কোনে আৱিষ্কাৰ কৰিছিল? নাৰদে। একদম শুদ্ধ উত্তৰ। নাৰদ আচলমতে অসমীয়া মানুহ আছিল। আমি ইয়াৰ পৰা প্ৰমাণ পালোঁ। এইকাৰণে মই এটি পুৰস্কাৰ দিলোঁ আমাৰ বাইদেউক। অলপ ধুনীয়াকৈ তালি বজাওক। গতিকে ঢেঁকী হৈছে অসমৰ এনেকুৱা এটা সম্পদ যি অসমীয়া জাতিৰ, নাৰদ আছিল অসমীয়া জাতিৰ মানুহ, সেইকাৰণে ঢেঁকীটো নাৰদৰ লগত থাকে। এইফালে মই প্ৰশ্ন সুধিম, আহক বাইদেউ আপুনি কওক, বিহুৰ বিষয়ে অলপমান ক'ব লাগে। বিহু আমাৰ জাতীয় উৎসৱ। হয় বিহু আমি ভাল পাওঁ। হয় বিহুত আমি লাড়ু পিঠা বনাওঁ, হয় হয় তাৰপাছত চবে মিলি জুলি খাওঁ। হয় হয় আজি উৰুকা, কাইলৈ বিহু। বঢ়িয়া, ধুনীয়াকৈ কৈছে যে বিহুত আমি সকলোৱে মিলি এসাঁজ খাওঁ, আনন্দ কৰোঁ। এতিয়া আমি আমাৰ পৰ্যটকক আমি এতিয়া ওপৰলৈ লৈ গৈ আছোঁ। আমাৰ টাইটানিকৰ ওপৰত পৰ্যটক এইফালে আহিব। আমাৰ টাইটানিকত আমি এতিয়া আহি পালোঁ। আমি টাইটানিকৰ ওপৰত সুন্দৰ মজবুতকৈ বনাইছে, ধুনীয়া। ইয়াত প্ৰায় 25-30 জন উঠিব পাৰে। ইমান মজবুত বনাইছে যে উঠিলে ভালো লাগিছে। আমাৰ পৰ্যটক দুজনে কৈছে যে অতি সুন্দৰ হৈছে। এনেকৈ যদি বনাই প্ৰত্যেক বছৰে থাকে, আমাৰ জাতীয় জীৱনৰ বিহু হৈছে আয়ুস ৰেখা। বিহু আমাৰ যি গতিকে তিনিটি, তাৰে হ'ল ভোগালীও অন্যতম। ভোগালীত আমি সকলোৱে ভোগ কৰোঁ আৰু লগতে আমি আনন্দ কৰোঁ। এয়া চাওক কি সুন্দৰ ইয়াৰ পৰিৱেশ, ফুলেৰে সজাইছে। মই এতিয়া মেদনাক দুআষাৰ অসমীয়া বিহুৰ বিষয়ে মন্তব্য আগবঢ়াব কৈছোঁ। So nice. Bihu is very good festival, very beautiful festival. I like it. And বিহুত ইমান ভাল লাগিছে যে মই মানে কেতিয়াও এনেকুৱা ফেষ্টিভেল আমাৰ তাত পোৱা নাই। আমাৰ ইয়াতহে মানে অসমতহে মই দেখিছোঁ। সেইকাৰণে বহুত ভাল লাগিছে। মানুহবিলাকে মানে আঁকোৱালি লৈছে, সেইকাৰণে বহুত ভাল লাগিছে। বাকী আমাৰ মেদনা দিদিয়ে কিবা ক'ব? It's very good, very location, Bihu, you understand? আমি নাচিম, আমি শিকিব লাগিব আসামিজ বিহু। You? Oh yeah. The white Titanic. Who is this? America Titanic. It's very good location, America. This is very good. Good location. So beautiful. I like it. সুন্দৰ পালে ইয়ালৈ আহি পেলাই ক'লে যে অসমখন ধুনীয়া, অসমীয়া মানুহ ধুনীয়া। আৰু যেতিয়ালৈ আমাৰ অসমীয়া জাতি এনেকৈ বিহু পালন কৰি থাকিব আৰু আমাৰ অসমীয়া জাতি জীয়াই থাকিব। শেষত আমি আৰু বেছি নকওঁ, আমাৰ এইখিনি কৈয়ে আমি আজি ইয়াৰ পৰা আমি বিদায় মাগিম। জয় আই অসম, জয় আই অসম, জয় আই অসম। বিহু সদায় জীয়াই থাকক, ভেলাঘৰ সদায় বনাওক, লাড়ু সদায় বনাওক, পিঠা সদায় বনাওক, ঢেঁকীৰ অস্তিত্বক জীয়াই ৰাখক।
আমি টাইটেনিক চাই আহি থাকোঁতে ৰোডত আমি বহুত ভেলাঘৰ দেখিলোঁ, সৰু সুৰা ভেলাঘৰ। এইটো শুনিছোঁ কলিতা মন্দিৰ ৰাইজে হেনো বনাইছে, ভাল লাগিছে। এতিয়া আমাৰ পলম হৈছে, উই আৰ চ' লেট, চ' আমি যাব লাগে। চ' বিউটিফুল। এইটো বেবীবিলাকে বনাইছে, ছটা বাচ্চাবিলাকে বনাইছে, স্মল বয় বনাইছে। বহুত ভাল লাগিছে। এনেকৈ ঘৰতে বনাইছে, ভাল লাগিছে। এতিয়া আমি ফ্লাইটৰ পিনে গৈ আছোঁ। বাই ভিউৱাৰ্ছ, লাভ ইউ অল।